আমাৰ ইয়াতে চবৰে মুখে মানে মাছ মানে নদীত আৰু বহুত বেছি মাছ পৰিছে। তো আজি ওলালো মই মাছ চাবলৈ বুলি, আৰু মাছে চাম নে মানুহে চাম নে পানী আছে কি ক'ব আপোনালোকক দেখাই আছোঁ। পানী ইমান হৈছে মানে মাছ বহুত বেছি হৈছে, প্ৰত্যেক চাবতে মানে মাছ উঠিবই। মাছ চাব যায় মই ৰ'ব নোৱাৰি, মানে এই লাঙি জালখন দাঙিয়ে দিলোঁ, লাগিয়ে আছে নহয় মাছ, মানে কি ক'ব। আৰু আমাৰ দাদাৰ লগকেইটা তিনিআলিৰ পৰা আহিছে আৰু মাছ মাৰিব ইহঁতে ঘৰলৈকে লৈ যাব। আৰু মই আহিছোঁ মাৰ লগত, আৰু প্ৰথমতে কাম হ'ল দাদাৰ লগকেইটাই মানে জাল পাই গাত তাই তত নাইকিয়া হ'ল। আৰু চন্দেটো হৈছিলোঁ লোকেল মাছ নাপাইছিলোঁ, ঘৰলৈ আহিলোঁ মই চনচনকে ভাজি খাইছিলোঁ। যিহেতু গধূলি হ'ল মই আহিলোঁ ঘূৰি, দাদা আজি থাকিলে তাতে মাছ মাৰি, আৰু মই ওলালোঁ বিজয়নগৰলৈ গ'লোঁ মানে ম'মো খাব। প্ৰথমে এক প্লেট খাই ল'লোঁ ম'মো, তাৰপাছত আৰু এক প্লেট খালোঁ, মানে জিভাই কৰে লপ লপ। পিছতহে ভাবোঁ যে পকেটত পইচা নাই। 9টাৰ পৰা 9:30লৈ মাৰিলে মাছ, আৰু সিহঁতে পাইছে আধা কেজি মান, 5টাই ভগাই লৈছে, আধা কেজি কৰি কৰিছে। আৰু মই সৰু সৰু হাতকেইখনেৰে দিলোঁ ভগাই 5টা ভাগত বিভক্ত কৰিলোঁ, কৰি উঠি ধুনীয়াকৈ বাচি কুটি মানে ৰাতি ফ্ৰাই কৰি দিলোঁ। আৰু খালোঁ এসাঁজ তৃপ্তিৰে, ইমান ধুনীয়া মানে বহুত টেষ্টি হয় লোকেল মাছ যিহেতুকে। আৰু লগে ভাগে খালোঁ, বৰমাহঁতকো দিলোঁ। আৰু মই মাছ বাচিব জানো কিন্তু দেই, আপোনালোকে নাভাবিব যে মই এনেই ভিডিঅ'হে বনাই থাকোঁ, মই মাছো বাচিব জানো, চব কামে জানো।